बिटिआर एकर्डनि उनाव बिटिआर एकर्डआव थानाय दफाफोरखौ लानानै गोबां मावनांगौ खामानिफोर दङमोन जायफोर खामानिखौ गोबां समनिफ्रायनो जोंनि बर' रायजोफ्रा मावफुंनायखौ लुबैदोंमोन आरो बेखौनो प्रमद बर' सारा बिटिआरनि CM बिथाङा बे खामानि बा दफाफोरनि सायाव आपडेट मोनसे होदोंमोन दाखालै जे बिटिआर एकर्डआव थानाय लेखायै कलेज आरो स्कुल प्रभाइडार्स आरो XNDB आदामोननि अनसुंथाइजों लोगोसे बिथांमोननि केसनि सायाव केस उइथड्रल जानाय आरो बड'फा सेन्ट्रेल इउनिभार्सिटि आरो मार्टियार्स फेमिलिफोरनो मुंख्लं जानाय फेमिलिफोरनो रां होनायनि बिथिङाव आरो बैफोर रांफोरखौ 2 दाननि उनाव बेफोरखौ जाफुंहोगोन होननानै बिथाङा फोरमायो। स' जियानो जाया मानो बिथांनि बुंनाय खोथाखौ जोङो नायना लानि मा बिथाङा खोथा फोरमायखौ। बेनि अनगायैबो केसनि खोथायाव गोबाव समनिफ्रायनो XNDB आदामोननि जेंना जेथो नुजानो मोनदों। स' बेफोर केसफोरा उइथड्र जानांगौ दिनैनि समाव, मानोना बिटिआर एकर्डआ जाबाय आरो जुदि सारा बुंनाय बायदियै बिटिआर एकर्डनि दफाफोर बायदियै केसफोरा जुदि उइथड्र जायोबा बड'फा इउनिभार्सिटिफोरा जाफुङोब्ला NITफोरा जुदि मोजाङैनो थारैनो 5 बोसोरनि गेजेराव जाफुङोब्ला जानो हागौ प्रमद बर' सारा गोबां अनसायनाय मोनगोन रायजो राजानि फ्राय बा रायजो राजाया गोबां बिथांखौ अनगोन आरो रायजो राजाया अनसायगोन। आं आसा खालामो बेबायदि आरो नोंथांमोना कमेन्ट खालामना फोरमायलाय जुदि बेफोर दफाफोरखौ जामारोब्ला मावफुंमारोब्ला रायजो राजाया सारखौ अनसायगोन ना अनसाया। आं सानो रायजो राजाया अनसायगोन, नाथाय दा जागोन ना जाया बेसो गिदिर बाथ्रा। नोंथांमोना भिडिअखौ नायना लाग्रो आरो बेनि उनाव आं फंनैसो बुंनो नाजागोन। আমার প্রভিন্সিয়ালাইজেশন আমার তাত প্রায় কলেজ আছে বহুখিনি 26 কলেজ আছে ভেঞ্চার আমার প্রায় 1200 স্কুল আছে যি স্কুলবিলাকে এতিয়ালৈকে প্ৰভিন্সিয়ালাইজ হোৱা নাই, কিন্তু আমাৰ একৰ্ড হোৱাৰ পিছত প্ৰায় 462 LP স্কুল আৰু প্ৰায় 161 ME স্কুল প্ৰভিন্সিয়ালাইজ হৈ গ'ল। এতিয়া অতি শীঘ্ৰে অহা 1 মাহৰ ভিতৰত 10খন কলেজ প্ৰভিন্সিয়ালাইজ হ'বলৈ গৈ আছে আৰু যিখিনি কলেজ ৰৈ যাব এইখিনি এক্সামাইন কৰিব। আৰু ইয়াৰ লগতে যি 1200 আমাৰ LP UP আৰু হাই স্কুল এইটো প্ৰভিন্সিয়ালাইজ কৰাৰ কাৰণে শিক্ষা বিভাগক অতি শীঘ্ৰে ইয়াৰ প্ৰচেছটো কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মিটিঙত সিদ্ধান্ত লৈ বডোফাৰ নামৰ এটা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰত বৰ্তমান হ'বলৈ গৈ আছে আৰু এইটো ভাৰত চৰকাৰৰ অনুমোদনৰ কাৰণে পেণ্ডিং হৈ আছিলে, কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো অসমৰ পৰাই কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আমাৰ মাৰ্টিয়াৰসকল আছে শ্বহীদসকল, এই শ্বহীদসকলক ইতিমধ্যে এবাৰ 40 জনক আমাৰ গৃহমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা এবাৰ প্ৰায় 195 জনক আমি এক্সগ্ৰেচিয়া দিয়া হ'ল। বাকীখিনি যিটো এক্সগ্ৰেচিয়া দিব লাগে তাত প্ৰায় 3000তকৈ অধিক আমাৰ শ্বহীদসকলৰ লিষ্ট ছাবমিট কৰা হৈছিলে। এইটো 2 মাহৰ ভিতৰত এক্সামাইন কৰি পেলাই এইটো স্ক্ৰুটিনি কৰি পেলাই ভেৰিফিকেশ্যন কৰি পেলাই কমপ্লিট কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু যেতিয়া এইটো কমপ্লিট হ'ব সকলোকে এক্সগ্ৰেচিয়া দি পেলাই এই কামখিনি সম্পন্ন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে। NDB-সকলৰ যি ৰিহেবিলিটেশ্যনৰ পেণ্ডিং পাৰ্ট আছে এইটোকো অতি শীঘ্ৰে বহুত বেছি আৰু নাই প্ৰায় 600 সামথিং মানে হাৰ্ডক'ৰ কেডাৰ সকলে আজিলৈকে ৰিহেবিলিটেশ্যন পোৱা নাই, তেখেতসকলক অতি শীঘ্ৰে ৰিহেবিলিটেশ্যন দিয়াৰ কাৰণে আজিৰ সিদ্ধান্ত লোৱা হৈছে। আৰু তেখেতসকলক বিভিন্ন ৰিক্ৰুটমেণ্ট পলিচি অগ্নিবীৰত কিছুমান পাছ কৰিলে আৰু অসম পুলিচ বা বিভিন্ন চাকৰি তেখেতসকলে কিছুমানে পালে আৰু বাকীখিনি যিসকলৰ এজ আছে বা কোৱালিফিকেশ্যন আছে যিসকলে পাবলৈ সক্ষম হয় এই সকলকো অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ কাৰণে বা ট্ৰেইনিং দিয়াৰ কাৰণে বা ৰিক্ৰুটমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা ল'বলৈ ইতিমধ্যে আজি সিদ্ধান্ত হৈছে। মিছন ফিল্ড ৰিডাম্পশ্যন বুলি আমাৰ এক্স কেডাৰসকল আৰু ইউথসকলক এটা ৰিহেবিলিটেশ্যন এটা কাম চলি আছে। ঠিক এক্সগ্ৰেচিয়া লগত সংগতি ৰাখি আৰু ফিল্ড ৰিডাম্পশ্যনৰ লগত সংগতি ৰাখি আৰু কিছু আৰ্থিক অনুদান দি পেলাই সেইসকলে যাতে ভাল এটা নৰ্মেল লাইফ এনজয় কৰিব পাৰে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কথা দিছে। মই আৰু চাকৰিৰ ক্ষেত্ৰত কিছু হ'লেও স্পেচিয়েল এটা কনচিডাৰেশ্যন NDB ইউথসকলৰ কাৰণে ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ পুলিচ বিভাগক আৰু ফৰেষ্ট বিভাগক নিৰ্দেশ দিয়া হৈছে। যিখিনি কেছৰ কথা আপোনালোকে জানে যে কিছুমান হাইনেছ ক্ৰাইম আছে, কিছুমান নন হাইনেছ ক্ৰাইম আছে। চ' সেই কেছখিনিৰ কাৰণে আজি মূলসুঁতিত অহাৰ পিছত শান্তি প্ৰক্ৰিয়া অহাৰ পিছতো কিছুমান NDBৰ
আমাৰ নেতাসকলে বা কেডাৰসকলে জেলত আছে কিছুমানৰ কেছ ষ্টেট এক্টৰ আণ্ডাৰত আমাৰ ষ্টেট পুলিচৰ আণ্ডাৰত আছে কিছুমান NIAৰ ওচৰত আছে নন হাইনিয়াছ ক্ৰাইম এই সকলক বহুতখিনি কেছ ইতিমধ্যে নিষ্পত্তি কৰা হ'ল ৰিমেইনিং কেছখিনিকো নিষ্পত্তি কৰাৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে আৰু যিবিলাক NIAত আছে আৰু যিবিলাক জেলত আছে সেই সকলৰ কেছটো প্ৰপাৰলি এক্সামাইন কৰি তেখেতসকলক মেক্সিমাম কনচিডাৰেশ্যন কৰি কেনেকৈ তেখেতসকলক মানে জাষ্টিফিকেশ্যন দিব পাৰে ইয়াৰ কাৰণে আজি সিদ্ধান্ত হৈছে আমাৰ এইখন চুক্তিতে বহুতখিনি ইনষ্টিটিউশ্যনবিলাক মেনশ্যন কৰা আছিলে আমাৰ বড়োফাৰ নামত চেন্ট্ৰেল ইউনিভাৰ্চিটি NIT ৰিজনেল হেল্থ ইনষ্টিটিউট ইয়াৰ পৰা ট্ৰাইবেল ইউনিভাৰ্চিটি অৰ্গেনিক ইউনিভাৰ্চিটি বহুতখিনি ইনষ্টিটিউশ্যন ইয়াত লিপিবদ্ধ আছিলে লগতে পলিটেকনিক ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট আছিলে হোটেল মেনেজমেণ্ট ইনষ্টিটিউট আছিলে ফাৰ্মাচী পেৰামেডিকেল ইনষ্টিটিউশ্যন আছিলে নাৰ্ছিং কেঞ্চাৰ হস্পিটেল আছিলে এইবিলাক গোটেইখিনি আজি সিদ্ধান্ত লোৱা হৈছে অতি শীঘ্ৰে এইবিলাক এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ কাৰণে আৰু সেইটো ফাইনেন্সিয়েল চেঞ্চন দিয়াৰ কাৰণে दा दफाफोर बायदियै आगोलनिफ्रायनो दावराव दावसि जाबोनाय एक्स एनडिपि आदामोननि खोथा केसनि खोथा केस उइथड्र खालामनाय लोगोसे बेजों NIT बड'फा इउनिभार्सिटि बेफोर खोथाखौ लानानै गोबां दावराव दावसि जाबोदों आगोलनिफ्रायनो जे एकर्डआव थानाय बैफोर खामानिफोरखौ मावफुंनांगौ स' बेफोरबायदि बेलायाव जुदि सारा जुदि थारैनो खामानिफोरखौ जुदि मावफुंनो हायोब्ला आं सानो रायजो राजानिफ्राय गोबां अनसायनाय मोनगोन आरो नोंथांमोनाबो कमेन्ट खालामना फोरमायलाय जुदिहाय सारा मावफुंमारोब्ला रायजो राजाया अनसायगोन ना अनसाया कमेन्ट खालामना फोरमायजागोन लोगोसे दिनैनि भिडिअआ बेखिनियानोमोन भिडिअखौ जुदि मोजां मोनोबा लाइक एन्ड शेयार खालामबानो जाबाय भिडिअखौ नायनायनि थाखाय थेंक्स फर वाचिं गोजोन्थों जय बर' हारिनि